নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি হৈ গৈছে 9 অক্টোবৰ। 9 অক্টোবৰত মোৰ বাবে এটা স্পেচিয়েল দিন, কিয়নো মোৰ আজি দাদাৰ বাৰ্থডে আৰু আজি লক্ষী পূজাও পৰিছে। তো লক্ষী পূজাৰ সকলোলৈকে শুভকামনা জ্ঞাপন কৰিছোঁ। তো আজি দাদাৰ বাবে মই সৰু সৰু গিফ্ট দুটা আনি থৈছোঁ। সি এতিয়ালৈকে শুই আছে, মানে উঠা নাই আৰু মই গিফ্ট আনি থৈছোঁ বুলি গমো নাপায়। তো মই সি উঠাৰ পাছত চাহ তাহ খাই মেলি লওঁ, তাৰপাছত মই গিফ্ট দুটা দিমগৈ। অ' দা ওলা ওলা। ফাইনেলি আজি ভণ্টিয়ে মোক গিফ্ট দিছে দেই, বাৰ্থডে বুলি। আজিলৈকে বাৰু বাৰ্থডে পিঠা নাই, ডাঙৰ হোৱাৰ পৰা অলপ অলপ বাৰ্থডে গোন্ধটো আহিছে। মানে মই গোসাঁই ঘৰলৈ গৈছোঁ। মজা লাগিছো। মোৰ মনৰ বস্তুটো লৈ আহিলো। মই আছো দেই, ধন্যবাদ। মই এই সৰু পৰা এনেই ডাঙৰ দীঘল কৰা নাই আৰু ইমান কষ্ট কৰি যিটো পাবলৈকে কৈছো মই। আজি যিহেতু লক্ষী পূজা আছে, লক্ষী পূজাৰ বাবে অকণমান আয়োজন কৰিছোঁ। সেয়াও মই